বিহাৰত আচলতে বৃহৎ অগ্ৰগতি এই মুহূৰ্তলৈ এনডিএৰ কি ক'ব? বিহাৰত আজি যিটো আমি এতিয়া ফলাফল ভোট গণনাৰ কাম চলি আছে, আমি দেখিছোঁ যে এনডিএৰ পক্ষত, ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত বিহাৰৰ জনতাই ৰায়দান কৰিছে। বিহাৰখনত চলি থকা যি জংগলৰাজ আছিল, যি খুন্দাৰাজ আছিল, যি ভ্ৰষ্টাচাৰ আছিল, যি বিভাজনৰ তেওঁলোকে ৰাজনীতি কৰি আছিল, তুষ্টিকৰণৰ যি ভয়াৱহ তেওঁলোকে ৰাজনীতি কৰিছিল, সেইবিলাক ৰাজনীতিক বিহাৰৰ জনতাই বিদায় দিছে। আৰু বিহাৰৰ প্ৰগতিৰ কাৰণে, ৰাষ্ট্ৰহিতৰ কাৰণে আৰু বিহাৰৰ প্ৰগতিৰ কাৰণে বিহাৰৰ জনতাই পৰিপক্ক তেওঁলোকে ৰায়দান কৰিছে, মতদান কৰিছে। গতিকে প্ৰথমতে মই বিহাৰৰ ভোটদাতা ৰাইজক আমি ধন্যবাদ জনাইছোঁ। লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ 11 বছৰৰ যি শাসনৰ সুবাস বিহাৰে লাভ কৰিছে, 20 বছৰ প্ৰায় নীতিশ কুমাৰ ডাঙৰীয়াৰ মুখ্যমন্ত্ৰীৰ কাৰ্যকালত যি লাষ্ট মাইল ডেলিভাৰীৰ কথা কৈছোঁ, বিহাৰত ৰাস্তা ঘাটৰ উন্নয়নৰ পৰা, যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ পৰা ক্ষীপ্ৰ যি আমাৰ দেখিছোঁ অৰ্থনীতি মজবুত হৈছে। আৰু তাৰ লগে লগে বিহাৰত যি ধৰণৰ তেওঁলোকৰ ৰাজনীতি চলিছে, যে গুণ্ডাগিৰ্দী, সাম্প্ৰদায়িক মেৰু বিভাজন, এই সকলোবিলাকৰ ওপৰত আজি বিহাৰবাসীয়ে আজি ৰায়দান কৰিছে। গতিকে এই ৰায় বিহাৰৰ জনতাৰ উন্নয়নৰ প্ৰতি থকা তেওঁলোকৰ যি মনৰ ভাৱ আৰু তেওঁলোকৰ যি সংকল্প, সেই সংকল্পৰ প্ৰতি সমৰ্পিত। আৰু আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ ডাঙৰীয়া, সমস্ত ভাৰতীয় জনতা পাৰ্টি এনডিএৰ কাৰ্যকৰ্তা আৰু বিহাৰৰ ভোটদাতা ৰাইজক আমি আন্তৰিকতাৰে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কংগ্ৰেছ কাৰণে অত্যন্ত আজিৰ দিনটো কংগ্ৰেছৰ কাৰণে বিশেষভাৱে তেওঁলোকে এইটো মনত ৰাখিব লাগিব। কংগ্ৰেছৰ স্খলন আৰু পতন দুয়োটাই হৈছে। কংগ্ৰেছে তেওঁলোকে যি ধৰণৰ ৰাহুল গান্ধী ডাঙৰীয়াৰ বোধহয় হয়তো কলম্বিয়াত আছে নেকি, আজি ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি আছে ৰাতিপুৱা ক'ৰবাত, যে কলম্বিয়াৰ পৰা বিহাৰ জিকাৰ কথা যিটো তেওঁ কৈছে, গতিকে ৰাহুল গান্ধী ডাঙৰীয়া শাসনত আহিব পৰা নেতা নহয়, শাসনৰ নেতা হ'ব পাৰে। আৰু অসমতো গৌৰৱ গগৈ ডাঙৰীয়াকো মই কৈছোঁ, তেওঁ শাসনত আহিব পৰা নেতা হ'ব নোৱাৰে। তেওঁৰ নেতৃত্বত শাসন নাহে, তেওঁ কেৱল সংসদত বা ৰাজ্যত মিডিয়াৰ সন্মুখত ভাষণ দিব পাৰে, ভাষণৰ নেতাহে। ৰাহুল গান্ধী আৰু গৌৰৱ গগৈ ভাষণৰ নেতা, শাসনৰ নেতা হ'ল নৰেন্দ্ৰ মোদী আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। কিন্তু সমান্তৰাল